4 দিনমান আগতে পাৰ্চেল অৰ্ডাৰ কৰা আছিলে। পাৰ্চেলটো আজি দুপৰীয়ালৈকে আহি পালে। পাৰ্চেলটো তাকে ভাবিলোঁ আপোনালোকৰ আগত খুলি চাওঁ। পাৰ্চেলটো খুলিটো মই ভালে দেখিলোঁ। ভাত পানী বনোৱা শেষ হোৱাৰ পিছত গেছটো বহুত লেতেৰা হৈ থকাত ভাবিলোঁ গেছটো মুচি চাফা কৰি পেলাওঁ। তাকে মুচিলোঁ। গেছটি মুচি বহুত ধুনীয়াকৈ পৰিপাটি কৰি ৰাখিলোঁ। মুচা হোৱাৰ পিছত দেখিবই ভাল লাগি যায় মনটো। আমাৰ ছাগলীকেইজনী দুপৰীয়া ঘূৰি ঘূৰি আহি কিনে ঘৰ সোমালেহি। এতিয়া খোৱাত ব্যস্ত হৈ আছে সিহঁত। ফাগুন মাহ ভাল লাগে, কিন্তু ইমান ধূলি বালি ঘৰ চাব নোৱাৰা অৱস্থা হৈ গৈছে। শাৰী শাৰী তত নোপোৱা অৱস্থা। ধূলিয়ে ধূলি চাৰিওফালে চাব নোৱাৰি। ড্ৰেছিং টেবুলখন বহুত অচিজিল হৈ আছিলে। বহুত দিনৰ পৰা ভাবি আছিলোঁ চাফা কৰিব টাইম পোৱা নাছিলোঁ। তাকে আজি ছানডে বুলি চব ওলাই ল'লোঁ। চাফা কৰিবৰ কাৰণে ওলাই লৈছোঁ। বস্তুবোৰ পৰিপাটি কৰি ৰাখিলে নিজৰে ভাল লাগে চাই পিনে। তাকে ভাবিলোঁ ঘৰটোকে চাফা কৰোঁ অলপমান। ধূলিৰ কাৰণে খিৰিকীখনে বন্ধ কৰি দিলোঁ। এতিয়া ঘৰটো চাই ভাল লাগিছে। বস্তুবোৰ অ'ত ত'ত পৰি থাকিলে ভাল নালাগে। তাতে বস্তুবোৰ ভৰাই ৰাখিলোঁ জাগাত।